নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম মাষ্টাৰ্ছৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখা পাইছে ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্সত নতুন পদ ওলাইছে আৰু এইবোৰ গ্ৰেড 4ৰ পদ ওলাইছে, 4th গ্ৰেড চাকৰি ওলাইছে, লগতে গ্ৰেড 3ৰো চাকৰি ওলাইছে। 7টা ভেকেঞ্চি খালী হৈ আছে, আপোনালোকে দেখা পাইছে। 7টা ভেকেঞ্চিৰ বাবে পদসমূহ খালী হৈ আছে। আপোনালোকে যদি বিশ্বাস কৰে তেনেহ'লে এপ্লাইসমূহ কৰিব পাৰে। আপোনালোকৰ যদি সকলো ইলিজিবল হয় তেনেহ'লে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত জুনিয়ৰ এছিষ্টেণ্ট LD পদ ওলাইছে, গ্ৰেড 4 এটেণ্ডেণ্ট লেবৰেটৰী বিয়েৰৰ পদ ওলাইছে, কুকৰ পদ খালী হৈ আছে। আপোনালোকে যদি এতিয়ালৈকে নটিফিকেশ্যন পোৱা নাই তেনেহ'লে চেনেলটো সম্পূৰ্ণভাৱে ভিডিঅ'টো চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক, লগতে লাইক কৰিব, কমেণ্ট কৰিব, কিবা জানিবলগীয়া থাকিলে সুধিব পাৰে আপোনালোকে কমেণ্টত। আহক ভিডিঅ'টো আলোচনা কৰোঁ। এনেধৰণৰ নতুন নতুন ভিডিঅ' আমাৰ চেনেলত আপলোড দি থকাই হয়। তেনেহ'লে যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, মই আকৌ এবাৰ কৈছোঁ, যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰক আৰু লগতে ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰি যাওক। ইয়াত আপোনালোকে দেখা পাইছে ফৰেনচিক চায়েন্সৰ ৰিক্ৰুইটমেণ্ট ওলাইছে। ইয়াত জুনিয়ৰ এছিষ্টেণ্ট LD পদ খালী হৈ আছে। ইয়াত 2টা পদ খালী হৈ আছে বুলি কৈছে, তাৰে এটা পদ আনৰিজাৰ্ভ হৈ আছে আৰু এটা EWSৰ বাবে ৰিজাৰ্ভ হৈ আছে বুলি কৈছে। ইয়াত যিটো আপোনালোকক চেলাৰী দিয়া হ'ব, স্কেল পে 14,000ৰ পৰা 14,000 টকাৰ পৰা দিয়া হ'ব বুলি কৈছে। 14,000ৰ পৰা 60,000 টকা 500 টকালৈকে ইয়াত চেলাৰী দিয়া হ'ব বুলি কৈছে। তাৰ উপৰি গ্ৰেড পে আপোনালোকে দেখা পাইছে 6,200 টকাকৈ গ্ৰেড পে দিব বুলিও কৈছে। ইয়াত অতিকৈ জৰুৰী কথাটো হৈছে আপোনালোকৰ কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকৰ পৰিছে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। যদি গ্ৰেজুৱেট হয় তেনেহ'লে আপোনালোকে ইয়াত এপ্লাইসমূহ কৰিব পাৰে। গ্ৰেজুৱেট হ'লে এপ্লাইসমূহ কৰিব পাৰে। লগতে আৰু কিছুমান বাকী আপোনালোকৰ প্ৰয়োজনীয় হ'ব, সেইখিনিও মই কৈ দিছোঁ, আপোনালোকে চাই লওক। আপোনালোকে গ্ৰেজুৱেট হোৱাৰ লগতে 6 মাহৰ এখন ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব বুলি কৈছে। তাৰপিছত আপোনালোকৰ কিছুমান নলেজ থাকিব লাগিব কম্পিউটাৰৰ ওপৰত, ৱৰ্ড প্ৰচেছৰ, তাৰপিছত স্প্ৰেডশ্বীট, প্ৰেজেণ্টেশ্যন, গ্ৰাফিক কনচেপ্ট, ডাটাবেছ, ইণ্টাৰনেট, ইমেইল আদিৰ ওপৰত যদি আপোনালোকৰ কোনো নলেজ আছে তেনেহ'লে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব বুলি কৈছে। এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। গ্ৰেড 4ৰ পষ্ট ওলাইছে, আপোনালোকে দেখা পাইছে, ইয়াত দেখা দিছে ধুনীয়াকৈ। এটেণ্ডেঞ্চৰ পষ্ট ওলাইছে, লেবৰেটৰী বিয়েৰৰ পষ্ট ওলাইছে। ইয়াত পদসমূহ খালী হৈ আছে, 4টা পদ খালী হৈ আছে। তাৰে আনৰিজাৰ্ভ হৈ আছে এটা পদ দেখা পাইছে আপোনালোকৰ। OBCৰ বাবে এটা পদ আছে, ST প্লেইনছৰ বাবে এটা পদ আছে ৰিজাৰ্ভ হৈ আছে, আৰু EWSৰ বাবে এটা পদ ৰিজাৰ্ভ হৈ আছে বুলি কৈছে। ইয়াত স্কেল পে যিটো দিব সেই স্কেল পেটো দেখা পাইছে আপোনালোকে 12,000 টকাকৈ দিব বুলি কৈছে। আপোনালোকৰ চেলাৰী 12,000 টকাৰ পৰা 52,000 টকাকৈ দিব বুলি কৈছে। 52,000 টকালৈকে দিব। আৰু যিটো গ্ৰেড পে হ'ব সেই গ্ৰেড পেটো হ'ব 3,900 টকাকৈ গ্ৰেড পে আপোনালোকে পাব বুলি কৈছে। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেই এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম হয় 8 পাছ। আপোনালোকে যদি 8 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পদটোত এপ্লাই কৰিব পাৰিব বুলি কৈছে। আৰু বেলেগ কোনো ধৰণৰ একো বিচৰা নাই। লগতে কুকৰ এটা পদ ওলাইছে, আপোনালোকে দেখা পাইছে এটা পদ ওলাইছে, যিটো পদ আনৰিজাৰ্ভ হৈ আছে, সকলোৱে এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ চেলাৰী দিয়া হ'ব 12,000 টকা। 12,000 টকাৰ পৰা আৰম্ভ কৰি 52,000 টকালৈকে আপোনালোকক চেলাৰী দিয়া হ'ব। যিটো ইয়াত গ্ৰেড পে দিয়া হ'ব সেইটো 3,900 টকাকৈ গ্ৰেড পে দিয়া হ'ব বুলিও ইয়াত কৈছে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ লাগে আৰু আপোনালোকৰ লগতে এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে, কোনো ধৰণৰ এখন ভাল ৰেপুটেড হোটেল বা ৰেষ্টুৰেণ্টত কাম কৰাৰ। আৰু ইয়াত আপোনালোকে দেখা পাইছে ইয়াত যিখিনি আধাৰ ক্ৰাইটেৰিয়া আছে সেইখিনি আপোনালোকে এবাৰ চাই লওক নিজে। ইয়াত আপোনালোকক কৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব, তেতিয়া এইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে এজ লিমিট 18ৰ পৰা আপোনালোকৰ 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল আপাৰ এজ ইলেকশ্যনটো দিছে 3 বছৰ OBC আৰু MOBCৰ বাবে দিছে আৰু 5 বছৰ STৰ বাবে দিয়া হৈছে বুলি কৈছে। ইয়াত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, এইটো এপ্লাই কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ অফলাইন হয়। ইয়াত আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব, অৰ্থাৎ কোনো কিতাপৰ দোকানৰ পৰা আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম আনি ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকৰ এড্ৰেছটো ধুনীয়াকৈ দি দিছে, আপোনালোকে এবাৰ পঢ়ি ল'ব। মই ডেছক্ৰিপশ্যনত সকলোবোৰ লিংক দি দিম। তাৰ উপৰিও আপোনালোকক মই এডভাৰটাইজমেণ্ট ডিটেইলছটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা এবাৰ ডাউনলোড কৰি নিজে ভালদৰে পঢ়ি ল'বলৈ ভাল হয়। আপোনালোকে এবাৰ নিজে পঢ়ি ল'ব। মই ইয়াত কৈ দিছোঁ, আপোনালোকে দেখা পাইছে দ্য ডাইৰেক্টৰ ফৰেনচিক চায়েন্স আছাম, কাহিলীপাৰা, গুৱাহাটী 781019 পোষ্ট নম্বৰটো দি দিছে। ইয়াত আপোনালোকে এই পোষ্টটোলৈ পঠাব লাগিব, এই এড্ৰেছটোলৈ পঠাব লাগিব। আৰু লগতে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব সেইটো কথাও ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে দেখা পাইছে। ইয়াত দিয়া আছে এখন আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট ফটোগ্ৰাফ লাগিব বুলি কৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লাগিব। লগতে যদি আপোনালোকৰ কাষ্ট আছে তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। যিসকল জেনেৰেল হয় তেওঁলোকৰ বাদে বাকীসকলে কাষ্টৰ চাৰ্টিফিকেট দিব লাগিব। বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। যদি আপোনালোকৰ এডমিট কাৰ্ড নাই বা মেট্ৰিক দিয়া নাই তেনেহ'লে আপোনালোকে 8 পাছৰ পদকেইটাৰ বাবে যদি এপ্লাই কৰে তেনেহ'লে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। লগতে যদি EWS কেণ্ডিডেট হয়, অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কেণ্ডিডেট হয় তেনেহ'লে তাৰ আপোনালোকে চাৰ্টিফিকেট দিব লাগিব। আৰু ইয়াত ধুনীয়াকৈ দি দিছে আপোনালোকে চেল্ফ এটেষ্টৰ লগতে এখন খাম। আপোনালোকে যদি আগতে এপ্লাই কৰিছে তেনেহ'লে গম পাব
যিটো খামত আমি যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেইখন দিওঁ, তাৰ ভিতৰত এটা সৰু খাম ভৰাই দিওঁ। সেই খামটো ভৰাই দিব লাগিব। ইয়াত খামটোৰ জোখটো দি দিছে, আপোনালোকে সেইটো দোকানত ক'লে তেনেকুৱা ধৰণৰ খাম পাই যাব। লগতে আপোনালোকে তাত এটা 5 টকীয়া টিকেট লগাই দিব লাগিব বুলি কৈছে। আৰু আপোনালোকৰ তাত কৈছে যে পিন নম্বৰ আপোনালোকে দিব লাগিব, সম্পূৰ্ণ এড্ৰেছ ভালদৰে দিব লাগিব বুলি কৈছে। যিটো ভিতৰত খাম ভৰাই দিব সেইটোত ভালদৰে আপোনালোকে নিজৰ এড্ৰেছসমূহ দিব লাগিব বুলি কৈছে। ইয়াত ইম্পৰ্টেঞ্চ ডেট দেখা পাইছে। আপোনালোকে যিটো অফলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেইটো 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। লগতে যিটো শেষ হ'ব সেইটো 12 অক্টোবৰ তাৰিখে লাষ্ট ডেট। 12 অক্টোবৰৰ আগতে ইয়াত যিটো এড্ৰেছ দিছিলে আপোনালোকে দেখা পাইছিলে, ইয়াত মই ওপৰত দেখাই দিছোঁ। এই এড্ৰেছটো দিছিলে, এই এড্ৰেছটোত আপোনালোকৰ 12 তাৰিখৰ আগতে গৈ পাব লাগিব। 12 অক্টোবৰৰ আগতে আপোনালোকৰ এপ্লিকেশ্যনখন গৈ পাব লাগিব বুলি কৈছে। তাৰপিছত যিখিনি ইয়াত যিখিনি এডভাৰটাইজমেণ্ট ডিটেইলছ আছে সেই ডিটেইলছটো মই ডেছক্ৰিপশ্যনৰ লিংকত দি দিম। তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি এবাৰ নিজে পঢ়ি ল'ব, যিহেতু এবাৰ নিজে পঢ়ি লোৱাটো ভাল। তাৰোপৰি চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰক, লগতে ছাইডৰ ন'টিফিকেশ্যন বেলটো ক্লিক কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্টত সুধিব পাৰে। ধন্যবাদ।